ভিডিঅ'টো পুৱাৰ পৰা আৰম্ভ কৰিছোঁ। ৰাতিপুৱা চাহ কাপৰ সৈতে খাবৰ কাৰণে পুৰি দুখনমান বনালোঁ। এয়া বনাই আছোঁ। এয়া চাহকাপ খাবৰ কাৰণে সজাই ল'লোঁ। আপোনালোকে চাহ খালেনে বাৰু? ভিডিঅ'টো দুদিনমানৰ আগৰ, আজিহে দিছোঁ। চাহ তাহ খাই লৈ আকৌ বেপাৰী এজন আহিলে, মাছ বেপাৰী এজন। এয়া মাছ আধা কিলোমান ৰাখিলোঁ। সেই মাছখিনি বাছি কৰি লৈ হৈছেহে আকৌ পানীলাও বেপাৰী এজন আহিলে। ভোল আনিছিলে, মই ভোল নাৰাখিলোঁ বাৰু, পানীলাওকে ৰাখিলোঁ। একে মানে পানীলাও মাছে জুতি লাগি পৰিছে আৰু মিলাইছে আৰু ভগৱানে। এইফালে মাছকেইটা ফ্ৰাই কৰি আছোঁ। এয়া ফ্ৰাই কৰি আছোঁ মাছকেইটা। আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি নিদিয়ে, ছাবস্ক্ৰাইব কৰি দিবচোন প্লিজ। এইফালে আকৌ এইখন কেৰাহী পাতি দিলোঁ। এয়া পানীলাওখিনি কাটি এয়া ভাজিছোঁ। এয়া ভাজি আছোঁ। এয়া জোখমতে পানী দি এয়া উতলিব দিছোঁ। মাছ বাৰু দিয়ে দিলোঁ। এয়া আন্ধাৰ ধোঁৱাখিনিৰ কাৰণে ইমান স্পষ্ট হোৱা নাই। ভাত সাজ বাঢ়ি ল'লোঁ। এইফালে লাওৰ বাকলি আৰু ভাজিলোঁ আলুৰ লগত। এই মাছ আৰু বাই।